গাইজ আপোনালোকক স্বাগতম জনাইছোঁ মজা ব্লগছলৈ। আজি আমি গৈ আছোঁ পামহি, য'ত আছে ভীমা শংকৰ শিৱ মন্দিৰ। আমি তাত গৈ আছোঁ শ্বুটিঙৰ বাবে। এই আমাৰ হোলকাটা গোটেই পৰিয়াল আহিছে। এয়া ডালিমী, লগতে আছে চিংৰা আৰু মই আছোঁ কৈ দিয়া মই আছোঁ আৰু আমাৰ গাড়ী চলাই আছে অবিনাশ আৰু ভাইটি আছে দীপাংকৰ। আমাৰ কেমেৰামেন এই বেক চাইডে আছে আৰু আমি গৈ আছোঁ পামহি। চাই থাকক, শ্বুটিঙৰ বাবে গৈ আছোঁ, চাই থাকক আপোনালোকে। বৰ্তমান আমি যিটো পথেৰে গৈ আছোঁ, এই জেগাখিনিৰ নাম হ'ল পামহি আৰু ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ য'ত অৱস্থিত, সেই জেগাটোৰ নাম হ'ল সেই পাহাৰখনৰ নাম হ'ল ডাকিনী পাহাৰ, য'ত ভীমাশংকৰৰ দ্বাদশ জ্যোতিৰ্লিংগটো অৱস্থিত। এয়া আমি আহি পালোঁ ভীমাশংকৰৰ মূল পথ, মূল গেটলৈ আহি পালোঁ। তাৰপিছত এইপিনে আছে গণেশ মন্দিৰ, সেইটো গণেশ মন্দিৰ হয়। আগলৈ যান বাহন লৈ যোৱা নিষেধ, আগত গাড়ী লৈ যাব নিদিয়ে, ইয়াতে গাড়ী নিব নিদিয়ে। ইয়াত পাৰ্কিং ইয়াতে কৰিব লাগিব। এনেকৈ কৰিলোঁ, ইয়াতে পাৰ্কিং কৰি আমি খোজকাঢ়ি যাম। আৰু এইবিলাক ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ডাকিনী পাহাৰ পঞ্চধাৰা শিৱ ধাম নাম এয়া হয়। এইটো হ'ল গণেশ মন্দিৰ, এইটো হ'ল গণেশ মন্দিৰ। এইটো হ'ল গণেশ মন্দিৰ। পূজা কৰে। ভীমাশংকৰ মন্দিৰ আৰু গণেশ মন্দিৰ খোলাৰ সময় ৰাতিপুৱা 7 বজাৰ পৰা আবেলি 5 বজালৈ। আপোনালোকে যদি আহে এইখিনি সময়ৰ ভিতৰতে আহি পাৰিব, তাৰপিছত আহিলে আপোনালোকে নাপাব। আৰু এইপিনে যাব লাগিব ভীমাশংকৰ মন্দিৰলৈ, গৈ আছোঁ, চাই থাকক। আৰু এই এটা মন্দিৰ, এইটো পূজা কৰি আছে। এতিয়া ভিতৰত উঠি গৈ পূজা কৰিব পাৰিব। আৰু ইয়াৰ পৰাই এনেকৈ গৈ থাকিব লাগিব, এইটো ৰাস্তাৰে গৈ ভীমাশংকৰ মন্দিৰ পোৱা যাব। এইপিনে এতিয়া শ্বুটিং আৰম্ভ হ'ব কলকাতাৰ, গতিকে দেখুৱাই থাকিম কিছু শ্বৰ্ট। আৰু এই পামহি য'ত ডাকিনী পাহাৰ কয়, এইখিনি ডাকিনী পাহাৰতে আছে ভীমাশংকৰ মন্দিৰটো। ইয়াতে শ্বুটিং কৰিবলৈ আহিছিলোঁ, চাই থাকক। কিছু শ্বুটিং মই আপোনালোকক দেখুৱাম। এইটো মন্দিৰ, এই মন্দিৰৰ পৰা ওলাই আহিব এতিয়া প্ৰথম শ্বুটিঙৰ অংশ এইটো। Action. হেৰি মন্দিৰটো দেখি মস্ত ভাল লাগছিল। কিন্তু চিলভাৰে কিবা ৰাখা আছিল নহয়। চিলভাৰে ফটো। ফটো বেলেগ মন্দিৰততো ওপৰতে আছে না নাই? আছে কিজানি। সেই তাতে এটা মানুহ আছে, সুধিবলা। মানুহবিলাক আহিছে চাগে পূজা কৰিবৰ কাৰণে। এই গোটেই বৰপথাৰৰ পৰা আহিছে, মাৰি আছে, আহি আছে এই গোটেই বৰপথাৰৰ মানুহ আহিছে। একদম কেনেকুৱা লাগিল পূজা কৰি? বহুত ভাল লাগিছে। ভাল লাগিছে নে? কিমান দূৰ আছে ইয়াৰ পৰা? এই বেছি নহয়, 1 কিলোমিটাৰ, 2 কিলোমিটাৰ, বেছি নহয়, 2 কিলোমিটাৰ। 2 কিলোমিটাৰ খোজ কাঢ়িব লাগিব। আপোনালোকে কেতিয়া আহিছিল? আপোনালোকে 10:30 আহিছে? 10:30 আহিছিল। আপুনি আৰু কিয় দৌৰিলে? ভাল লাগিল গোটেইবিলাক লগ পাই, আমিও গৈ থাকোঁ। এইটো হোলকাটাৰে পিছত বনাব আহিছোঁ। আমাকো শ্বুটিং কৰি দিব লাগছিল। শ্বুটিং আমাৰ লগত গ'লে পাৰিব, ব'লক। আমি সেইটো নামঘৰতে গুচি গ'লে ক'ত আছিল আমিতো গম নাপাওঁ নে আপোনালোকে আহা বুলি। আগতে যদি একবাৰ ক'লে হয়, আমি বস্তুখিনি তাতে শ্বুটিং ল'ব পাৰিলোঁ বঢ়িয়াকৈ। কি যেন আমিতো এই বৰপথাৰৰ পৰা আহিছে মহিলা ভীমাশংকৰত নাম গাবলৈ। আহি নাম গাই ঘূৰি আহিলে গম নাপাওঁ, এতিয়াহে লগ পালোঁ, আধা ৰাস্তাত লগ পালোঁ। আমিও শ্বুটিং কৰিব গৈ আছোঁ, শ্বুটিং কৰিব গৈ থাকোঁতে আধা ৰাস্তাত লগ পালোঁ। এওঁলোকে নাম গাই আহিলে, এওঁলোকক লগ পাই ভাল লাগিল। আৰু ভাবিছিলোঁ যে শ্বুটিঙত ল'ম বুলি নামৰ বিষয়ে, কিন্তু গুচি আহিলোঁ অলৰেডি, ল'ব নাপালোঁ। তাৰ বাবে দুখিত। পিছত যদি চান্স পাওঁ আকৌ আপোনালোকক দেখুৱাম নামৰ বিষয়ে লৈ। এয়া গোটেইখিনি আমাৰ বৰপথাৰ। ৰাস্তাটোৰে গৈ থাকোঁতে কাষতে পাব এটা সৰু পুখুৰী, য'ত ফুলি আছে অজস্ৰ পদুম। এই চাওক, পদুম ফুলি আছে, ধুনীয়াকৈ ফুলি আছে, বগা পদুম ফুলি আছে ধুনীয়াকৈ, ভাল লাগিছে। মানুহবিলাক গৈ আছে শ্বুটিঙৰ বাবে।
মই গৈ আছোঁ পিছে কেটলি লৈ আহিছোঁ চাহৰ বাবে। এই চাওক কেটলি চেটলি লৈ আহিছোঁ, এই শ্বুটিং কৰিব লাগিব এইটো এনেকৈ কৈছে, এইটো লৈ শ্বুটিং কৰিব লাগিব আজি মই। আৰু সেইকাৰণে লৈ আহিছোঁ কেটলি, চাহলা হ'ব লাগিব মানে, সেইকাৰণে লৈ আহিছোঁ কেটলি আৰু কাপ। চাই থাকক, ভিডিঅ'ৰ মাজত দেখা হ'ব। এইটো হ'ল ভীমা শংকৰৰ মূল প্ৰৱেশদ্বাৰ, এইটো মূল প্ৰৱেশদ্বাৰ হয়, ভীমা শংকৰ মন্দিৰলৈ যোৱা মূল প্ৰৱেশদ্বাৰ হয় এইটো। ইয়াৰ পিছতে এনেকৈ নামি যাব লাগিব। আৰু গোটেইবিলাক ইয়াত আহি ৰৈ গ'ল শ্বুটিঙৰ বাবে, শ্বুটিং আছে, শ্বুটিঙৰ ডিছকাছ কৰি আছে। আৰু এইপিনেদি যাব লাগিব, সেইপিনেদি গৈ তলত পায়। এতিয়া মই গৈ আছোঁ ভীমা শংকৰৰ ভিতৰলৈ, আপোনালোকক সম্পূৰ্ণ পৰিৱেশবিলাক দেখুৱাম, চাই থাকক আপোনালোকে। এই মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ মই। এয়া টিলিঙা আঁৰি থৈছে। আৰু এনেকৈ গৈ এওঁলোকে পূজা কৰি ওলাই আহিছে, আহি ফটো মাৰিছে, এই পূজা কৰি ওলাই আহিছে। এনেকৈ মোতকৈ আগত গৈছে যেতিয়া আগত আহিছে, মই পিছত গৈ আছোঁ। এই পানী আছে, পানী গছকি তাত, এই হ'ল পানী, বঢ়িয়া ঠাণ্ডা পানী। জয় শিৱ শংকৰ। ইয়াতে মুখ হাত ধুই ল'লোঁ, ধুনীয়া পানী আছে। ক্ষীৰটো অকণমান লৈ ল'লোঁ, ভৰি হাত ধুই ল'লোঁ। এতিয়া যাম মন্দিৰৰ ভিতৰলৈ। এইটো হ'ল মন্দিৰৰ পৰিৱেশ, এইটো চাওক সম্পূৰ্ণ এলেকাটো এইটো মন্দিৰৰ। সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিছে এওঁলোকে, চাওক কি ধুনীয়া পৰিষ্কাৰ কৰি ৰাখিছে, চাফা কৰি আছে, এনি টাইম চাফা কৰি থাকে, তেওঁলোকে পৰিষ্কাৰ কৰি ৰাখে যাতে সকলোৱে আহি ভালকৈ পৰিদৰ্শন কৰিব পাৰে। সুন্দৰ পৰিৱেশ কৰি ৰাখিছে। আহক আপোনালোকে চাব পাৰিব ইয়াতে, আৰু ধুনীয়াকৈ পূজা কৰিব পাৰিব। পৰিৱেশবিলাক মই দেখুৱাই যাম, চাই থাকক। মূল মন্দিৰ আহি পালোঁ। এয়া চাওক ভীমা শংকৰ দ্বাদশ জ্যোতিৰ্লিংগ য'ত স্থাপিত কৰিছে সেইটোৱে। আৰু ওচৰতে আছে নিজৰাৰ ধাৰ, নিজৰাৰ কুলুকুলু শব্দ, একদম সুন্দৰ পৰিৱেশ কৰি ৰাখিছে। আৰু এই শৰাই কাটি ভিতৰত বন্তি জ্বলাইছে চাওক। আৰু মহাদেৱৰ ত্ৰিশূল, ভক্তসকলে পূজা কৰি আছে, জ্যোতিৰ্লিংগত পানী ঢালি নিজৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণে আশীষ বিচাৰিছে ভক্তসকলৰ দ্বাৰা পূজা কৰা দৃশ্য। আৰু চব সুন্দৰ পৰিৱেশ, সঁচাকৈ বহুত মনোমোহা দৃশ্য। আৰু আপোনালোক আহক মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে এই জেগাত পূজা কৰে। জ্যোতিৰ্লিংগটো য'ত আছে মই দেখুৱাইছোঁ আপোনালোকক, চাওক এইটোৱে হ'ল জ্যোতিৰ্লিংগ, যিটোত মানুহে পানী ঢালি মনৰ আশা পূৰণৰ কাৰণে পূজা কৰে। আৰু ভক্তসকল আহিছে, ভক্তসকলে আহি এই মই দেখাম, চাওক ভক্তসকলে কেনেকৈ পানী ঢালে। এয়া চাওক পানী ঢালি আছে, জ্যোতিৰ্লিংগত পানী ঢালি আছে। আৰু পূজাৰীও বহি আছে, পূজাৰীয়ে কেনেকৈ দিয়ে পানীটো, আৰু ভক্তসকলে এনেকৈ ঢালি পূজা কৰে। এয়া হ'ল দ্বাদশ জ্যোতিৰ্লিংগৰ মূল মন্দিৰ। পূজা কৰি এই পথে ওলাই যায়, আৰু মই ওলাই আহিলোঁ। আৰু মই আপোনালোকক দেখুৱাম শ্বুটিঙৰ কিছু অংশ। এয়া শ্বুটিং চলি আছে, মই মন্দিৰ দেখুৱালৈকে কিমান শ্বুটিং গুচি গ'ল গমেই নাপালোঁ। এতিয়া কিছু লাষ্টৰ এই অংশ কিছুমান দেখুৱাইছোঁ, চাই লওক। এইটো যাওক, চাহ বেপাৰী ওলাইছে আমাৰ ইয়াতে। লেমন টি, চাই কি বিক্ৰী কৰিছে? চাহ বিক্ৰী কৰিছে, লাল চাহ। অ' ৱাও, লেমন টি পাম নেকি এক কাপ? পাব 20 টকা। কিমানকৈ? 20 টকা। 20 টকা। 20 টকা স্পেচিয়েল লেমন টি।